মানে তেওঁলোকৰ যিটো আইনী ব্যৱস্থা যিটো কাম কৰিছে তেওঁলোকৰ কিন্তু একচুৱেলি ফাঁচি হ'ব লাগে আৰু যদি ফাঁচি যদি নহয় তেতিয়াহ'লে আজীৱন মানে কাৰাদণ্ড হ'ব লাগে তেওঁলোকে যেন আৰু এইখন গাঁৱলৈ আহি আকৌ দুনাবাৰে সেইটো কাম কৰিব নালাগে কিন্তু আইনী প্ৰক্ৰিয়াত এনেকুৱা কামখিনি কৰাৰ কাৰণে তেওঁলোকক কিন্তু ফাঁচি হোৱাটোৱে মোৰ ভাৰতৰ বিশ্বাস बिसोर गासैबो जोंखौ सिखा रुवा लानानै जोंखौ एटेक खालामदों ओरैबायदि एटेक खालामदों माने बिसोरनि जेबो अननायानो गैया ओमफ्राय जोंनि सेंग्राफोरखौ दानदों सोरखौबा खुदों दिनै जोंनि फंबाय आंनि गावनि उन्दै फंबाया दिनै जिउ खोमानांबाय बिनि थाखाय এটা মানে সংঘৰ্ষ বুলিয়ে ক'ব লাগিব যিটো আমি শুনিছোঁ আৰু সেইটো শুনি আমি কল্যাণ আশ্ৰমৰ ফালৰ পৰা খবৰটো ল'বলৈ আহিলোঁ শুনিতো বহুত বেয়া লাগিলে আৰু মানে এনেকুৱা ঘটনাটো আচলতে হ'ব নালাগে যিহেতু আমি আগৰ পৰাই আমি জন্মগত খিলঞ্জীয়া হিচাপত আমি এইবোৰ ঠাইত বসবাস কৰি আছোঁ বা আছে এওঁলোকে কিন্তু হঠাৎ এইবিলাক এটা এনেকুৱা মানে নকৰিবলগীয়া মানে কাণ্ড কৰি পেলালে তাৰপিছত যিটো মানে তেওঁলোকে কৰিব নলগাটো কৰিলে কামখিনি তাৰপিছত সেইটো খবৰটো জনাৰ পিছত যিয়ে মানে খবৰটোৰ কাৰণে মানুহক মানে কৈ দিলে তেওঁক মানে মাৰ্ডাৰ কৰি দিলে তাতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে কাৰণ নিজৰ ঠাইতে যদি নিজৰে যদি আমি সুৰক্ষিত নহওঁ তেতিয়াহ'লে আমি বেলেগৰ কাৰণে কি কাম কৰিম গতিকে সেইকাৰণে ভৱিষ্যত যেন আৰু এনেকুৱা বৰ নহওক তাৰ কাৰণে আমি সকলোৱে গাঁৱৰ মানুহ একত্ৰিত হ'ব লাগিব আৰু এইবিলাক কামৰ কাৰণে আমি একত্ৰিত হৈ আমি প্ৰশিক্ষণৰ যোগেৰে কেনেকৈ আমি নিজক আৰু নিজৰ গাঁওখনক বা লগতে আমাৰ জনজাতিসকলৰ এই সুৰক্ষিত মানে হোৱাৰ কাৰণে আমি কেনেকৈ আগবাঢ়িব পাৰোঁ তাৰ কাৰণে আমাৰ কৰিবলগীয়া বহুত আছে আৰু সেইখিনি কৰিবৰ কাৰণে আজি আমি ওলাই আহিছোঁ আৰু ওলাই আহিব লাগিব আৰু আমি গাঁৱে গাঁৱে এইবোৰ কৰিবৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ পেলাই কামখিনি কৰাৰ কাৰণে আজিয়ে এইটো সময়তে আমি একত্ৰিত হোৱাৰ কাৰণে সকলো আমি আমাৰ জনগোষ্ঠীয় যিটোৰ কাৰণে এইটো ঘটনা হৈছে সেইখিনি আমি জানি শুনি যেন আমি একত্ৰিত হৈ পেলাই আগবাঢ়ি যাব পাৰোঁ সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ এইখন মঞ্চৰ ফালৰ পৰা কি ক'ব যেনিবা কালপ্ৰেট সি কৰি আছে তেওঁলোকক কি ক'ব ন্যায় কি কৰিব তেওঁলোকক যিটো আমাৰ আইনী ব্যৱস্থা আছে আইনী ব্যৱস্থাৰ মতে তেওঁলোকক যিখিনি মানে তেওঁলোকে শাস্তি পাব লাগে সেই শাস্তিখিনি তেওঁলোকক দিব লাগে সেইখিনিয়ে মানে মোৰ ফালৰ পৰা অনুৰোধ থাকিলে কিন্তু যদি তেওঁলোকে যদি সুৰুঙাই দি যদি ওলাই যাব নোৱাৰে বা যদি ওলাই যায় তাৰ কাৰণে আকৌ আছে নহয় মানুহবোৰ তাৰ কাৰণে আমি বাৰ বাৰ যুঁজি থাকিব লাগিব যে তেওঁলোকে যেন উচিত শাস্তিখিনি পায় আৰু শাস্তিখিনি পোৱাৰ পিছত যেন তেনেকুৱা ধৰণৰ আৰু যেন মানে অকৰ্ম বা তেনেকুৱা ধৰণৰ কামখিনি কৰিব নোৱাৰে মানুহে সেইটোৰ কাৰণে আহ্বান থাকিল যিটো আইনী আমাৰ প্ৰক্ৰিয়া সেইটোৰ মতে তেওঁলোকক মানে উচিত শাস্তিখিনি বিহিব লাগে আমি শুনিবলৈ পাইছোঁ যে যেনিবা আপুনি আকৌ এই কামটো সেইটোৱে কথা মানুহবিলাক সজাগ হোৱা নাই যিখিনি অঞ্চলত তেওঁ থাকে তাৰ মানুহখিনি সজাগ হ'ব লাগিব আৰু এই সজাগ নোহোৱাৰ কাৰণেই সেই কামখিনি কৰিব পাৰিছে হয়তো তেনেকুৱা সুৰুঙাত আকৌ কোনোবা আছে সেই বস্তুখিনি আমি চিনাকি হ'ব লাগে বা সেইখিনি বস্তু আমি বিচাৰিব লাগিব তো আমি সাধাৰণতে আমি যদি সঁচা আমি ভাল কাম কৰা মানুহ আমাৰ চাৱনি বেলেগ আমাৰ কৰ্ম বেলেগ আমাৰ মানুহৰ লগত কথোপকথন বেলেগ হয় নহয় জানো কিন্তু যিসকল তেনেকুৱা মানসিকতাটো তেওঁলোকৰ বেয়া তেওঁলোকৰ চলন ফুৰণ মানুহৰ যিটো দৃষ্টিভংগী শাস্তিৰ কাৰণে তেওঁলোকৰ যিটো আইনী ব্যৱস্থা যিটো কাম কৰিছে তেওঁলোকৰ কিন্তু একচুৱেলি ফাঁচি হ'ব লাগে আৰু যদি ফাঁচি যদি নহয় তেতিয়াহ'লে আজীৱন মানে কাৰাদণ্ড হ'ব লাগে তেওঁলোকে যেন আৰু এইখন গাঁৱলৈ আহি আকৌ দুনাবাৰে সেইটো কাম কৰিব নালাগে কিন্তু আইনী প্ৰক্ৰিয়াত এনেকুৱা কামখিনি কৰাৰ কাৰণে তেওঁলোকক কিন্তু ফাঁচি হোৱাটোৱে মোৰ ফালৰ পৰা বিশ্বাস যদি আপোনাৰ প্ৰশাসনে যদি ভাল লেভেলত যদি কাম নকৰে তেতিয়া আপোনালোক সংগঠনৰ পৰা বা এই অঞ্চলৰ পৰা হয় আপোনালোক কি কাম কৰিব আমি মানুহবিলাকক সজাগ কৰাৰ কাৰণে এই যে বেয়া কামবোৰ কৰাৰ কাৰণে যে তেওঁলোকে প্ৰশাসনে যদি সহযোগ কৰি থাকে তেতিয়াহ'লেতো আকৌ আমাৰ পৰিস্থিতিবোৰ আকৌ বেয়ালৈ গৈ থাকিব গতিকে তেওঁলোককো মানে আমি প্ৰেছাৰ দিব লাগিব এই কামবোৰ নহ'বৰ কাৰণে তেওঁলোককো আমি প্ৰেছাৰ দি থাকিম আৰু এইবিলাক কাম নহ'বৰ কাৰণে আমি আহ্বান জনাই থাকিম আৰু এইবিলাক এই কামবোৰ দ্বিতীয়বাৰ নহ'বৰ কাৰণে সেইকাৰণে দোষীক আমি ভালদৰে আইনী যিটো মানে ব্যৱস্থা ফাঁচি বা আজীৱন কাৰাদণ্ড আৰু যদি প্ৰশাসনীয় যদি এইটো নকৰে তেওঁলোকৰো আছে নহয়
তেওঁলোককো তেওঁৰ যিটো আইনী ব্যৱস্থা আছে তেওঁলোককো সেইটো মানে প্ৰদান কৰিলে আমাৰ ফালৰ পৰা আমি ভাল পাম বা আমাৰ তেতিয়াহে আমাৰ সমাজ ব্যৱস্থাবিলাক সুৰক্ষিত হ'ব বুলি মই ভাবোঁ। প্ৰথমে थांनाय 2023 ডিচেম্বৰ যেতিয়া ৰাজমেলা চলিगासिनो दङमोन बै समाव जोंनि गावनि बिनानाव सासे इसोरो जाय दा दुखि जानानै दङ बै सेंग्राया प्रथमाव माने इखौ बुलाय लांनानै गोबां माने दुष्कर्म मावनो नाजादोंमोन इखौ जोङो जेने तेने पुलिसनि बहुतखिनि मदद लानानै जोङो लोगोसे जोंनि जे बे बर' संगठन आबसु गासैखौबो लोगो लानानै जोङो बेखौ बहुतखिनि जेने तेने उद्धार खालामनो हादों ओमफ्राय जाय बे धन आलि तालुकदार होननाय बै सेंग्राखौ जेलाव हरदोंमोन ओमफ्राय बियो दिनै जेलाव थांनायनि उनाव मास मोनसेबो कमप्लिट जायाखै बेलाव फैनानै बियो फिन खेबसेबो नै मे मांखोनि 3 थारिखआवहाय जोंनि गामिनि सासे उन्दै खुदिया गथ'खौ लांनानै ओमफ्राय सासे मोनसे गामिनि गथ'खौ लांनानै बिसोरो साथाम हौवाफ्रा बे सानै गथ'खौ बेहा भाबे रेप खालामदों स' जों जेथिया फट'फोरखौ मोन्दों जों दुखु मोन्दों बिराद दुखु मोन्दों जोङो दुखु मोननानै उनाव जोङो जेथिया माने गामिनि सेंग्राफ्रा फंबायफ्रा एसे माने रायलायनो ओंखारदोंमोन बै समाव थांनायनो जोंखौ बिसोरनि न'खरनिफ्राय बिसोरनि गामिनि जायफ्रा खाथि मानसि दङमोन बिसोर गासैबो जोंखौ सिखा रुवा लानानै जोंखौ एटेक खालामदों ओरैबायदि एटेक खालामदों माने बिसोरनि जेबो अननायानो गैया ओमफ्राय जोंनि सेंग्राफोरखौ दानदों सोरखौबा खुदों दिनै जोंनि फंबाय आंनि गावनि उन्दै फंबाया दिनै जिउ खोमानांबाय बिनि थाखाय स' बिसोरो जोंखौ बारे माने बियो खनसेल' नङा खननै खनथाम बायदि जालांना दं थ' बिसोरो जोंखौ टारगेट महरैसो लागासिनो दङ थ' जों दाबि खालामो जाहाथे बियो दुसिया जाहाथे गनानै थाङा लोगोसे बियो जाहाथे फासिनि दन्द'खौ मोनो बिनि थाखाय जों सरकारनिसिम गुसै मोनसे दाबि खालामो जुदि बिसोर फासि होनो हाया जाहाथे लाइफ टाइम जाहाथे इमप्रिजनमेन्ट बिसोरो जाहाथे जीबन जेलाव थानांगौ बेखौ जों सरकारनिफ्राय जों दाबि उत्थापन खालामदों जुदि प्रशासना जुदि बिसोरनि खामानिखौ थिग मावा तेতিয়াह'ले जोङो जिमानखिनि जोंनि अल असमनि बर' संगठन हक जिमानखिनि संगठन दं गासैखौबो लानानै जों मोनसे आन्दलन समाजनो गोनां बाध्य जोंहा गोलैनांगोन थ' बेनिखायनो आं गासैखौबो खावलायो जे जाहाथे प्रशासननि गासैबो मानसिफोर जाहाथे जायफोरा दुखि बिसोरो जाहाथे गनानै फैया बेखौनो आं गोसो गोरबोनिफ्राय खावलायनाय थाबाय गोजोन्थों। गोजोनथाव खौरां नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। उदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि नोगोराव नोंथांमोननि थाखाय अरदाब दा बड' किटचेन मुंनि गंसे गोदान हटेला गोजोनथाव खौरां लानानै फैदों। नोंथांमोना बे अरदाब दा बड' किटचेन हटेलाव साहा, कफि, आइसक्रिम, फास्ट फुड, आखाइजों बानायनाय ग्रीन टि, न'आव बानायनाय आसार, गाइखेरनि एन्थाब आरो ओंखामजों जेरै अमा, दाउ, बोरमा, साम', खुसिया, अमा गोरान, नाफाम बायदिसिना बर'नि ओंख्रिखौ बे अरदाब दा बड' किटचेन हटेलाव जानो हागोन। अरदाब दा बड' किटचेन हटेला डिमाकुसि सेन्ट्रेल बेंकनि खोलाहा बरुवा रेडिअ मबाइल गलाजों नांजाबनाय। सोरबाफोर अरदाब दा बड' किटचेन हटेलाव बायदिसिना जामुं आदार जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 8135967290 जामबुं नाम्बाराव कल खालामनानै बुकिं खालामहरनो हागोन। गोजोनथाव खौरां अरदाब दा बड' किटचेन हटेलाव गोबां न'आव बानायनाय मोजां जाग्रा आदारखौ मोननो हागोन।